সম্প্ৰীতি ভোজনৰ লগত সংগতি ৰাখি মই আৰু কেইটামান কাৰ্যসূচী লৈছোঁ। তাৰে এটা উল্লেখযোগ্য হ'ল যে আমাৰ বিদ্যালয়ৰ পৰা পাছ কৰি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক ৰাইজৰ আগত আমি চিনাকি কৰাই দিছোঁ যে আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু তেখেতৰো ভৱিষ্যত আৰু উজ্জ্বল হওক তাৰ বাবে আমি সকলোৱে দোৱা কৰিছোঁ। হয়, সেইটো আমি গৰ্বৰে ক'ব পাৰোঁ যে বিভিন্ন দল সংগঠন ৰাইজ অভিভাৱকসকলৰ সহযোগত এইখন বিদ্যালয় এটি নাম অৰ্জন কৰিব পাৰিছে। জিলাখনৰ ভিতৰতে এখন ভাল বিদ্যালয় হিচাপে পৰিচিত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক টুইটাৰত যোৱা ছেপ্টেম্বৰ মাহত দুবাৰকৈ আমাৰ বিদ্যালয়ৰ কথা তেখেতে লিখিছে, যাৰ বাবে আমি খুবেই গৌৰৱান্বিত হৈছোঁ আমি চবে মিলি। আমাৰ বিদ্যালয়ত এতিয়াও যথেষ্ট অভাৱ আছে। বিদ্যালয়খন আমি নিখুঁতভাৱে ধুনীয়াকৈ সজাই পৰাই তুলিছোঁ যদিও ক্লাছৰুমৰ বিশেষ অভাৱ আছে। 2টা ক্লাছৰুমৰ খুবেই অভাৱ আছে। তো এই ক্ষেত্ৰত মই আমাৰ স্থানীয় বিধায়ক তথা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়ো ছাৰক জনাইছোঁ আৰু তেখেতে বিভাগীয়ভাৱে কথা পাতি মোৰ ক্লাছৰুমৰ ব্যৱস্থা কৰি দিব বুলি আশ্বাস দিছে। সেই আশাৰে আমি যোৱাকালি ৰাইজৰ লগত আজি আমি ৰাইজৰ লগত যোৱাকালিও আলোচনা কৰিছিলোঁ, আজিও আলোচনা কৰিছোঁ আৰু তেখেতৰ বাৰ্তাটো আমি দিছোঁ। PM পোষণৰ এক অভিলাষী কাৰ্যসূচী হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশত আমি সম্প্ৰীতি ভোজন আজি অনুষ্ঠিত কৰিছোঁ আৰু এই সম্প্ৰীতি ভোজনত আমাৰ এই বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱকসকল আৰু শুভাকাংক্ষী তথা ৰাইজে যথেষ্ট আমাক সহায় সহযোগিতা কৰিছে আৰু তেখেতসকলে আজি আমি আশা কৰিছিলোঁ যে 200 পৰা 300 মানুহ আমি ছাত্ৰ ছাত্ৰীৰ সৈতে আমি ভোজন আমি গ্ৰহণ কৰিম, কিন্তু দেখা গ'ল যে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰায় 500ৰো অধিক ভোজনাৰ্থীয়ে আমাৰ এই একেলগে সম্প্ৰীতি ভোজন আমি গ্ৰহণ কৰোঁ। আয়োজনত আমাৰ অভিভাৱকসকল আৰু শুভাকাংক্ষীসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যথেষ্টপূৰ্ণ সহায় সহযোগ আগবঢ়াইছে।